নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল। চাব এতিয়া প্ৰচণ্ড গৰম চলি আছে। চ' আমি বাহিৰত ওলাই গ'লে কি খাব মন যায়? সাধাৰণতে কোল্ড ড্ৰিংকছ খাব মন যায়, বা ঘৰতে হওক, আমি সৰু বাচ্চাসকলকে হওক হাতত কিটো কোল্ড ড্ৰিংকছ দিওঁ গৰম দিন বুলি ক'লে। কিন্তু সেই কোল্ড ড্ৰিংকছৰ পৰা আমি পাই কি আছোঁ? চেনিখিনিৰ বাহিৰে তাৰ পৰা জানো আমি দৰকাৰী কিবা নিউট্ৰিয়েণ্টছ পাইছোঁ? অকল চেনিখিনিয়েতো পাই আছোঁ, তাৰ পৰা বাকীটো একো পোৱা নাই আমাৰ বডিৰ কাৰণে উপকাৰী। না কোল্ড ড্ৰিংকছে আমাৰ গা ঠাণ্ডা কৰিব পাৰে। যদি ভাবা যায় যে কোল্ড ড্ৰিংকছ খালে আমাৰ বডিটো ঠাণ্ডা পৰে, সঁচাকৈ পৰে জানো ঠাণ্ডা? অলপ সময়ৰ কাৰণে বাছ মনটো ভাল লাগে যে কোল্ড ড্ৰিংকছ খাইছোঁ, গাটো অলপ ফ্ৰেছ ফিল হ'ব, তাতকৈ বেছি একো নহয়। না তাৰ পৰা আমি দৰকাৰী নিউট্ৰিয়েণ্টছ পাম, না ভিটামিনছ পাম, না কিবা প্ৰ'টিন পাম, না কিবা পাম, একো নাপাওঁ। চ' মই আজি আলোচনা কৰিম যে কোল্ড ড্ৰিংকছৰ সলনি যদি আমি এবিধ ফলৰ ৰস খাব পাৰোঁ কেনেকুৱা হয়। মই আলোচনা কৰিম আজি তৰমুজৰ বিষয়ে। চব তৰমুজটো অত্যন্ত সস্তীয়া হয়। এটা কোল্ড ড্ৰিংকছৰ বটলৰ দামতে এটা তৰমুজ আহি যায়, খুব কম দামতে পোৱা যায় আৰু সকলো ঠাইতে পোৱা যায় বৰ্তমান সময়ত। এইটো ছিজনত যিহেতু তৰমুজৰ ছিজন, চ' তৰমুজ এতিয়া সকলো ঠাইতে পোৱা যায়। আৰু ইয়াৰ বেনিফিটছখিনি কোৱাৰ কাৰণে আজি ট্ৰাই কৰিম যে ই শকতখিনিক কিদৰে হেল্প কৰে বা জিম যোৱাসকলক কিদৰে হেল্প কৰে। এই গোটেইখিনি আমি আজি আলোচনা কৰাৰ কাৰণে ট্ৰাই কৰিম। তো বলক আমি গোটেইখিনি বস্তু ভালদৰে এবাৰ চাই লওঁ। চ' প্ৰথমতে আমি আলোচনা কৰিম ই শকতখিনিক কিদৰে হেল্প কৰে। তৰমুজটো হ'ল অত্যন্ত ল' কেলৰি ফুড। ইয়াত 90% ৱাটাৰে থাকে তৰমুজত। চ' মই আগতে কৈছোঁ শকত হোৱা বা ক্ষীণ হোৱাত আমাক কিহৰ ওপৰত নিৰ্ভৰ কৰে? কেলৰিৰ ওপৰত। যদি আপুনি শকত, আপুনি কেলৰিটো পৰিমাণটো কমাব লাগিব, মানে কেলৰি ডেফিচিট কৰিব লাগিব। আৰু যদি আপুনি ক্ষীণ, তেতিয়াহ'লে আপুনি কেলৰিৰ পৰিমাণটো বঢ়াব লাগিব। ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ, আগতে চাব পাৰিব। চ' তৰমুজ খালে কি হয়, আপুনি ইয়াৰ পৰা অত্যন্ত কম কেলৰি পাব আৰু তাৰ পৰা দৰকাৰী নিউট্ৰিয়েণ্টছখিনিও পাব, ফাইবাৰ পাব, পটাছিয়াম, মেগনেছিয়াম, ভিটামিনছ বি, চি, এ এই সকলোবিলাকো পাব। আৰু আপুনি তৰমুজ খোৱাৰ পিছত কি হয়, বেছি সময়লৈকে নোখোৱাকৈও থাকিব পাৰে। মানে আপোনাৰ কেলৰি পৰিমাণটো ই মেইনটেইন কৰাত আপোনাক হেল্প কৰিব। যদি আপুনি ভাবি আছে যে মই কেনেকৈ কেলৰি পৰিমাণটো কমাওঁ, মই এনি টাইম কিবা খাব মন গৈয়ে থাকে, চ' সেই বস্তুটো তৰমুজে আপোনাক হেল্প কৰিব। আপুনি তৰমুজ খাই কিনে চাব, খোৱাৰ পিছত 1 ঘণ্টা বা 2 ঘণ্টালৈকে আপোনাৰ ভোক নালাগে, আপোনাৰ পেটটো ই ভৰাই ৰাখে। চ' এই বস্তুটোৱে শকতখিনিক লাভৱান কৰিলে নে নাই? মানে আপোনাৰ ৱেইট লছ কৰাত ই আপোনাক সহায় কৰিলে নে নাই এই বস্তুটোৱে? চ' এই বস্তুটোৱে এনেকৈ আপোনাক হেল্প কৰে। তৰমুজে এনেকুৱা নহয় যে তৰমুজ খোৱাৰ লগে লগে আপোনাৰ ফেটছটো বাহিৰ কৰি ওলাই দিব, এনেকুৱা কৰিব নোৱাৰে। এই বস্তুটোৱে আপোনাৰ কেলৰিৰ পৰিমাণটো কণ্ট্ৰল কৰাত আপোনাক হেল্প কৰিব আৰু আপোনাৰ বেছি সময়লৈকে পেটটো ভৰাই ৰখাত আপোনাক সহায় কৰিব। চ' এইটো বহুত উপকাৰী আপোনাৰ কাৰণে। ট্ৰাই কৰক কোল্ড ড্ৰিংকছ খোৱাকৈ গৰম দিনত তৰমুজৰ যাতে জুচ বনাই কিনে বা এনে কাটি কিনে খাওক, এটলিষ্ট খোৱাৰ কাৰণে ট্ৰাই কৰক। কাৰণ এতিয়া তৰমুজ সকলো ঠাইতে উপলব্ধ, কম দামতে পোৱা যায়, কোল্ড ড্ৰিংকছৰ দামতে আহি যায়, মই অলৰেডি ক'লোৱেই। চ' শকতখিনিক এই বস্তুটোৱে এনেকৈ হেল্প কৰে। এতিয়া আলোচনা কৰিম আমি মাচল বিল্ড বা জিম কৰাসকলক এই বস্তুটোৱে কেনেকৈ হেল্প কৰে। যিসকলে জিমত যায়, মোৰ ভিউৱাৰ্ছখিনি যিহেতু বহুত জিম যোৱা ল'ৰাই আছে বা ছোৱালী আছে, তেওঁলোকক এই বস্তুটোৱে কেনেকৈ হেল্প কৰে মই আজি সেইটো কৰাৰ কাৰণে ট্ৰাই কৰিম। চাব, তৰমুজত এবিধ ভিটামিন থাকে, সেইটো হ'ল ভিটামিন B6। ভিটামিন B6 আমাক কিয় লাগে? মানে চাব, যিসকলে জিম কৰে বা মাচল বিল্ড কৰাৰ কাৰণে জিমত যায়, তেওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিয়ে? বেছিকৈ প্ৰ'টিনৰ ওপৰত। মানে জিম নোযোৱা ল'ৰা এটাই যদি ধৰক ৰেগুলাৰ কণী খাই থকা নাই বা প্ৰ'টিনৰ ওপৰত গুৰুত্ব দিয়া নাই, জিম যোৱাৰ লগে লগে সেই ল'ৰাজনে প্ৰ'টিনৰ ওপৰত গুৰুত্ব দিয়াটো ষ্টাৰ্ট কৰে। ছাপ্লিমেণ্টৰ পৰাই হওক বা ফুডৰ পৰাই হওক, কণী, মাছ, মাংস এইবিলাকৰ পৰিমাণটো ল'ৰাজনে বঢ়াই দিয়ে। কিন্তু কথাটো হ'ল, আপোনাৰ সেই প্ৰ'টিনখিনি বডিটোৱে এবজৰ্ব কৰিছে নে নাই? সেই প্ৰ'টিনখিনি বডিটোৱে মানে লৈছে নে নাই? আপুনি খাই ঠিকেই আছে, ছাপ্লিমেণ্ট লৈ আছে বা ফুডৰ পৰাই প্ৰ'টিন লৈ আছে, কিন্তু সেই বস্তুখিনি বডিটোৱে পোৱাৰ কাৰণে আমাক ভিটামিন B6ৰ দৰকাৰ হয়, সেই প্ৰ'টিনটো এবজৰ্ব কৰাৰ কাৰণে। মানে সেই প্ৰ'টিনটো আমাৰ বডিটোৱে লোৱাৰ কাৰণে ভিটামিন B6ৰ দৰকাৰ হয়। চ' আপুনি প্ৰ'টিনৰ পৰিমাণটো যিমানে বঢ়াই যাব, আমাক ভিটামিন B6ৰ পৰিমাণটো সেই হিচাপে বেছিকৈ লাগিব। চ' তৰমুজত ভিটামিন B6 থাকে, সেই বস্তুটোৱে আপোনাৰ প্ৰ'টিনটো এবজৰ্ব কৰাত হেল্প কৰে, যাতে আপোনাৰ শৰীৰটোৱে প্ৰ'টিনখিনি ল'ব পাৰে। একদম চিম্পুলকৈ বুজাই দিছোঁ এই কথাখিনি। সেই বস্তুখিনি তৰমুজত থাকে। চ' এইটোতো বহুত ডাঙৰ বেনিফিটছ হ'লনে নাই? তাৰপিছত নেক্সট বেনিফিটছটো হ'ল, তৰমুজত চিট্ৰুলিন নামৰ এবিধ এমিনো এচিড থাকে। চিট্ৰুলিন, যিটো আমি খোৱাৰ পিছত, মানে ধৰক তৰমুজ খালোঁ, খোৱাৰ পিছত আমি চিট্ৰুলিন পালোঁ, সেই বস্তুটো কনভাৰ্ট হয় আৰ্জিনাইনলৈকে। আৰ্জিনাইন অলৰেডি ছাপ্লিমেণ্ট আছে, কিছুমানে সেইটো ইউজো কৰি আছে। আৰ্জিনাইন ল'লে কি হয়, আমাৰ বডি পাম্প হয়। যিসকলে ইউজ কৰি আছে গম পাব এইটো বস্তু। আৰ্জিনাইন ফাৰ্মাচিতো পোৱা যায়, 30 টকামান লয় পেকেট এটা।
বা আৰু ছাপ্লিমেণ্ট ষ্ট'ৰতো পাব আৰ্জিনাইনৰ এনেকুৱা টেমা পায় চ' আৰ্জিনাইন আমি মানে তৰমুজৰ পৰা আমি আৰ্জিনাইন পাই আছোঁ চিট্ৰুলিন যিটো বস্তু ই কনভাৰ্ট কৰে আৰ্জিনাইনলৈকে সেই বস্তুটো আমি বডিটোৱে পাই আছে আৰ্জিনাইনে কি কৰে আপোনাৰ যিটো আমাৰ ব্লাড ফ্ল' ব্লাড ভেচেলছবিলাকৰ যিটো ফ্ল' সেই বস্তুটো ই ফাষ্ট কৰি দিয়ে মানে আমাৰ ব্লাডটো যাতে ভালদৰে ট্ৰেভেল কৰিব পাৰে আমি খাদ্যৰ পৰা যিখিনি নিউট্ৰিয়েণ্টছ পাওঁ সেইবিলাক ব্লাডৰ থ্ৰুদিয়েতো ট্ৰেভেল কৰে ন চ' সেই বস্তুটো ই ফাষ্ট কৰাত হেল্প কৰে যাৰ ফলত আমাৰ জিম কৰাৰ টাইমত বহুত বেছি পাম্প হয় বডি আৰ্জিনাইন লোৱাসকলে গম পাব এই বস্তুটো লোৱাৰ পিছত আমাৰ বহুত পাম্প হয় আচলতে কিহৰ কাৰণে হয় আমাৰ ব্লাড ভেচেলছবিলাকৰ থ্ৰুদি ব্লাডটো জলদি ট্ৰেভেল কৰিব পাৰে চ' এই দুটা বহুত ডাঙৰ বেনিফিটছ জিম যোৱাসকলৰ কাৰণে তৰমুজ আৰু এনেকুৱা নহয় যে অকল শকতসকলে বা জিম যোৱাসকলে তৰমুজ খাব লাগে এনেকুৱা কোনো কথা নাই তৰমুজত ভিটামিন এ আৰু চিও থাকে যিটো আমাৰ স্কিন আৰু হেয়াৰৰ কাৰণে বহুত বেছি জৰুৰী আৰু ইয়াত কম পৰিমাণে হ'লে ফাইবাৰ থাকে আমাক ফাইবাৰ কিহত কাম কৰে ই আপোনাৰ ডাইজেশ্যনটো ই ভাল কৰাত হেল্প কৰে হজম শক্তিটো বঢ়োৱাত হেল্প কৰে হজম শক্তিটোৱেতো আচল ন যদি আমি খাদ্য খাই আছোঁ হজম কৰিব পৰা নাই আপোনাৰ লাভ কি হ'ল খোৱাৰ চ' ৱাটাৰমেলনত আপোনাৰ ফাইবাৰ থাকে আৰু ইয়াত ক'লোৱে মই অলৰেডি 90% পানীয়ে থাকে চ' এই বস্তুটোৱে আপোনাৰ ডাইজেশ্যনটো ইম্প্ৰুভ কৰাটো হেল্প কৰিব মানে আপোনাৰ হজম শক্তিটো বঢ়োৱাটো হেল্প কৰিব আৰু ইয়াত যিহেতু 90% পানীয়ে থাকে চ' আপোনাক ডিহাইড্ৰেশ্যনৰ নিচিনা সমস্যাৰ পৰা ই আঁতৰাই ৰাখিব মানে কি হয় গৰম দিনত আমি অত্যন্ত ঘামি থাকোঁ এতিয়া মই যেনেকৈ ঘামি আছোঁ বহুত বেছি ঘামি থাকিলে কি হয় যদি পানী আমি খাই নাথাকোঁ আমাৰ ডিহাইড্ৰেশ্যনৰ নিচিনা সমস্যা হ'বনে নাই চ' ৱাটাৰমেলনৰ পৰা আপোনাৰ এই ডিহাইড্ৰেশ্যনৰ নিচিনা সমস্যাৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব বডিটোৱে আপোনাৰ লাগতিয়াল পানীখিনি পাই থাকিব চ' ইয়াৰ উপকাৰিতা বহুত আছে অকল জিম যোৱাসকল বা ক্ষীণ বা শকত তেওঁলোকে যে খাব লাগে এনেকুৱা নহয় সকলোৱে খাব লাগে বিশেষকৈ শিশুসকলক গৰম দিনত ক'ল্ড ড্ৰিংকছ খোৱাতকৈ এইবিলাক বস্তু ফল মূলৰ জুচ বনাই খুৱাবৰ কাৰণে ট্ৰাই কৰক অকল ৱাটাৰমেলনে নহয় এতিয়া আনাৰস প্লাম বা যি ফল আছে এইবিলাক ঘৰতে আনি কিনে জুচ বনাই খোৱাৰ কাৰণে ট্ৰাই কৰক নিজেও খাওক আৰু সুস্থ থাকক চ' আজিলৈ ভিডিঅ'টো ইমানে আহৰ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিল লাইক কৰিব আৰু যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবিলাকৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ জয়